মৰম স্বাভিমানৰ পাচিৰ ভাঙি আজি তোমালৈ মোৰ প্ৰথমখন চিঠি। আশা কৰোঁ তুমি কুশলে আছা। মোৰ প্ৰতি থকা তোমাৰ অভিমানবোৰ আজিও তুমি মনৰ মাজত জীপাল কৰি ৰাখিছা নেকি? অভিমানৰ অভিমানী হৃদয়। নিৰ্লজ্জভাৱে আজি তোমাক মই আমনি কৰিছোঁ, বেয়া নাপাবা। এদিন তুমিয়েই কৈছিলা, তোমাৰ অবিহনে মই এটা ক্ষণো জীয়াই থাকিব নোৱাৰোঁ, আৰু তাৰ প্ৰত্যুত্তৰত মই কৈছিলোঁ, মৃত্যুৰ সিপাৰেও মই তোমাৰ লগতে থাকিম, তোমাৰ ছায়াৰ দৰে। কিন্তু আজি বাৰু বাদ দিয়া সেইবোৰ। এতিয়া কোৱা, মোৰ অবিহনে বাৰু তুমি সুখী আছানে? হাজাৰ চেষ্টা কৰিও তোমাক পাহৰিব পৰা নাই। তোমাৰো একে হয় নেকি? চাগে নহয় ন? সঁচাই, কোনো এক নিৰ্জন সময়তো বাৰু মোলৈ তোমাৰ এবাৰো মনত নপৰেনে? মাজনিশা যেতিয়া আন্ধাৰবোৰে মোৰ চাৰিওদিশে আৱৰি ধৰে, তেনে সুযোগতে মোক তোমাৰ স্মৃতিবোৰে আহি আমনি কৰে। মৌন হৈ যেতিয়া শীতলী পাটিত গৈ টোপনিৰ আশ্ৰয় লওঁ, তেতিয়াও স্মৃতিবোৰে পিছা নেৰে মোক। ক্লান্ত হৈ মাজনিশা মুকলি আকাশৰ তলত গৈ বহোঁ। কি যে আপ্লুত জোনবাইৰ সৈতে তৰাবোৰৰ ধেমালি। এটি দুটি হাজাৰটি তৰাৰ তীৰবিৰণি মোৰ সৈতেও ধেমালি কৰে। আজি নিৰ্লজ্জভাৱে কওঁ, তাতো তোমাৰ ছবি ভাহি আহে। এনেদৰে কিমান সময়, কিমান দিন, কিমান মাহ, কিমান বছৰ পাৰ কৰিম মই নাজানো, কিন্তু হাজাৰ চেষ্টা কৰিও তোমাক পাহৰিব পৰা নাই। আজিও তোমাৰ স্মৃতি আমনি কৰেহি মনৰ মাজত। নিথৰ ভাগৰাহিয়েও তোমাকে বিচাৰে এতিয়াও। মোৰ হৃদয়ৰ কোনোবা চুকত আজিও তুমিয়ে আছা। তোমাৰ অবিহনে আজি মই আধৰুৱা। পুনৰ লগ হোৱাৰ অনুৰোধ নকৰোঁ তোমাক আজি, কিন্তু কোনোবা ক্ষণত ক'ৰবাত এদিন লগ পাম, তোমাক দেখা পাম। অজানিতে হ'লেও তোমাৰ এষাৰি মাত শুনিম। বুকুৰ মাজত আশা বান্ধি আছোঁ, তোমাৰ এসময়ৰ প্ৰিয়তম।